নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি লং ভিডিঅ'লৈ। এতিয়া আমি মাখিবাৰ সভা চাবলৈ গৈ আছোঁ। আপোনালোককো তাৰে কিছু মুহূৰ্ত দেখুৱাই আছোঁ। যি চাওঁ দেখাম গোটেইখিনি আপোনালোকক চাই থাকিব ভিডিঅ'টো। এয়া মাখিবাৰ সভা আমি ভিতৰত সোমাই গ'লোঁ। প্রত্যেকবারে এতে পকড় দোকানখানে হয়ে প্রত্যেকবারে এতে এই কাপ কেটে ভালো হলো এই না সেই আনতে একটু ভালো দেবে না কি মাই 3,500 টাকা দিলেও 1,000 বা 4,000 টাকা দিলেও গ্যাস লাইটার এটা 50 টাকা ডাঙর এসি এখন 50 টাকা ছত্রি এখন 50 টাকা টিফিন বক্স এটা 50 টাকা 50 টাকা লেডিস মানি ব্যাগ এখন 50 টাকা স্টিলের সাস এখনই এখন 50 টাকা এই প্রত্যেকটি সামগ্রী আপনারা homemade মানে কেমিক্যাল এখন এই না সবা বেশি দাম 900 টাকা এই জায়গায় তো বহুত ভালো লাগে তুই দাম জানা না ইমান তাই কাই জানা না এই মই তোক এইখনৰ কথা কৈছোঁ চাই
না কালার নেই গাড়ী লোৱা এইটো জগত কি জানে গাড়ী এইটো জগত গাড়ী আছে না মাখি বাহাৰ সভা আপোনালোককো দেখুৱাই আছোঁ চাই এইফালে চব ফাৰ্ণিচাৰৰে দোকান ফাৰ্ণিচাৰ चलो जो मास्टर टिकट बांटो 7 सुपर टिकट बांटो এয়া মাখি বাহাৰ সভাৰ নেক্সট দিনা ফ্লাইটো ইণ্ডিয়ান ফ্লাই ইয়াতে কাঠৰ আচবাব পায় আমিও এখন বিচনা কিনি ল'লোঁ বিচনাৰ লগতে এখন টেবুলো কিনি ল'লোঁ সৰু সৰু বস্তু কিনিছোঁ এইখন চাদৰ এখন কিনিছোঁ এনেকুৱা এইটো বেগ কিনিছোঁ বাবু এটা এনেকুৱা সৰু হনুমান কিনিছে আৰু এইটো কিবা ই কিনিছে আৰু এই এটা লাইট জ্বলি যায় এনেকৈ আৰু হিয়াৰ এইটো চলা কিনিছে স্পৰ্টিং এইখন হ'ল টেবুলত পৰা দুখন কাটি ল'ব পৰা যাব ইয়াৰ পৰাই আৰু এইখন হ'ল কিবা খোৱা বস্তু পুৰিব পাৰি যে তেনেকুৱা টাইপৰ আৰু এইটা হিয়াৰ হাফ পেণ্ট এইটো আৰু এই গামোচা দুখন আৰু ইয়াতে বাতি আছে 4টা বাতি এনেকুৱা টাইপৰ 4টা বাতি আৰু এইখন বিচনাটো কিনিছোঁৱে আপোনালোকক সিদিনা দেখাইছোঁ এনেকুৱাকৈ পাতিছোঁ মেট্ৰেছ এটা কিনিব লাগিব মেট্ৰেছটো দিব লাগিব আৰু এইখন টেবুল এইখিনি বস্তু কিনিছোঁ আৰু মাখি বাহাৰ সভাৰ পৰাই সৰু সুৰা আপোনালোককো দেখুৱাই দিলোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনে পালে ধন্যবাদ